হাই হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, সুজিত গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰভেটি নলগোৱা উৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাই যাম। কালি হৈ গ'ল, চ' ভিডিঅ'টো অকণমান লেটকৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই যাব বৰভেটিৰ নলগোৱা উৎসৱ। যোৰহাট নগৰৰ পৰা উত্তৰ পশ্চিম দিশত অৱস্থিত ৩৭ নং ঘাইপথৰ নিচেই কাষতে এখন ধুনীয়া গেট দিছে বৰভেটি উন্নয়ন সমিতিয়ে। আৰু এইখন গেটৰ তলেদি আমি বৰভেটিলৈ বুলি সোমাই যাব লাগিব। এয়া চাকি বন্তিৰ দোকান আছে, চ' আমি চাকি লৈ লওঁ জ্বলাবলৈ বুলি। এয়া ঘিউ চাকি, দেখিছে কি সুন্দৰ। আৰু দাদাজনৰ পৰা আমি চাকি তাকি লৈ ল'লোঁ। বৰভেটিৰ বাটচৰা ফ্ৰণ্টত বিভিন্ন স্বেচ্ছাসেৱক কক্ষ আৰু চিকিৎসা শিবিৰ আছে। বৰভেটি উন্নয়ন সমিতিয়ে এটা সুন্দৰ পদক্ষেপ লৈছে। শৰাই আনিছে, ঠিক নামঘৰৰ সন্মুখতে শৰাই সংগ্ৰহ কৰি থকা হৈছে। শৰাই দি কুপন ল'ব, কুপন লোৱাৰ পিছতহে আপোনালোকে প্ৰসাদ সংগ্ৰহ কৰিব পাৰিব। ভক্তপ্ৰাণ বৈষ্ণৱসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, আপোনালোকৰ নিজৰ মানি পাছটো আৰু মোবাইল ফোনটো নিজে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তসকল আহিছে বৰভেটিত নলগোৱা উৎসৱলৈ বুলি, আৰু মনৰ আশা পূৰণ হ'বলৈ তেওঁলোকে এগছি বন্তি প্ৰজ্বলন কৰিছেহি বৰভেটিত আহি। এয়া বৰভেটি, কি সুন্দৰ দেখিছে। আৰু এয়া এই স্থানত চাকি জ্বলায়, চ' আমিও চাকি জ্বলাই ল'লোঁ। আৰু ভগৱানে যাতে ভালকৈ ৰাখে, ভগৱানৰ ওচৰত সেৱা ল'লোঁ। দেখিছে কি সুন্দৰ। আৰু নিমখো দান দিছে, দেখিছে। 55তম নলগোৱা উৎসৱৰ যে কেনেদৰে উদযাপন কৰে বৰভেটি আৰু বিভিন্ন জিলাৰ পৰা অহা জাতি জনজাতিয়ে বৰভেটি নলগোৱা উৎসৱত কেনেদৰে উদযাপন কৰে, সকলোবোৰ দৃশ্যাংশৰ দেখাই যাম। চ' এই ভিডিঅ'টো চাই যাব, সকলো স্কিপ নকৰাকৈ সকলোবোৰ দৃশ্যাংশ আপোনালোকক দেখাই যাম। কেনেদৰে নলগোৱা উৎসৱত সাজ বা পিঠা প্ৰস্তুত কৰে আমাৰ গাঁৱৰ ৰাইজে আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টোৰ যোগেদি। আৰু ইয়াত গুৰ, গাখীৰ আৰু জিৰা জৰ্নি দি প্ৰস্তুত কৰে, চাওক এবাৰ। এয়া আমাৰ গাঁৱৰ মহিলাসকল কি সুন্দৰভাৱে বৰভেটিৰ নলগোৱা উৎসৱৰ প্ৰসাদ আৰু পিঠা খাবলৈ বহিছে। মূৰত গামোচা আৰু চেলেং লৈ বহিছে, চাওক কি সুন্দৰ, সঁচাই ভাল লগা দৃশ্য। কেৱল চাৰিওফালে মানুহেই মানুহ আৰু বিভিন্ন জিলাৰ পৰা তেওঁলোক আহিছে বৰভেটিত। তেওঁলোকে নিজৰ মনৰ কামনা পূৰ্ণ হ'বলৈ চাকি দিছেহি আৰু নিমখো দান দিছেহি। বেলেগ এটা খেল বা সমাজ আপোনালোকক দেখুৱাম,
কেনেদৰে তেওঁলোকে সাজ পোছাক পৰিধান কৰি গায়ন বায়ন প্ৰদৰ্শন কৰিছে নলগা উৎসৱত চাওক। এই আমাৰ প্ৰসাদ খাবলৈ ৰান্ধনীসকলে কলপাত বিতৰণ কৰিছে আৰু চাওক কি সুন্দৰ এয়া সাজ দিছে সকলোকে অলপ অলপ। এয়া প্ৰসাদ কল কি সুন্দৰ। এয়া ৰান্ধনীসকলে তেওঁলোকে বিলাইছে। আমাৰ গাঁৱৰ ৰান্ধনীসকল কেনেদৰে সাজ পোছাক পৰিধান কৰি কি সুন্দৰভাৱে বিলাইছে চাওক। প্ৰসাদ খাই লৈ সমূহ গাঁওবাসীয়ে বৰভেটি নলগা উৎসৱত সেৱা ল'লোঁ মনৰ কামনা পূৰণ হ'বলৈ আৰু সেৱা গোসাঁয়ে বাইক বচন দিছে। সেৱা কৰি লৈ ঘৰমুৱা হ'লোঁ আৰু বস্তু বাহানি লৈ এনেদৰে গাঁৱৰ মানুহে আহিলে ঘৰমুৱা হৈছে সকলো। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।